আজি আমি ৰাতিপুৱাই ছবি আঁকিবলৈ বুলি আহিলোঁ এখন ৰিজৰ্টত। আচলতে ৰিজৰ্টখনত এটা চেলফি পইণ্ট বনাইছে, দেখিছেই নহয় কাঠৰ সেই যে দূৰত আছে, তাতে আমি আজি ছবি আঁকিম। আৰু ৰাতিপুৱাই যিহে ৰ'দ, সেইকাৰণে ছাতিৰ যোগাৰ কৰিছোঁ। ছাতিৰ যোগাৰ কৰোঁতে দেখিলোঁ ৰিজৰ্টখনৰ পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমি ৰাতিপুৱা শুই উঠি 5 মান বজাতে ছবি আঁকিবলৈ বুলি আহিলোঁ। যিহেতু আপোনালোকে গম পাইছেই, এইকেইদিন সূৰ্য দেৱতাই যিহে গৰম দিছে নহয়, ওলাই ক'তো যাবলৈ মন নাযায়। যি কি নহওক ছবি অঁকা আৰম্ভ কৰিয়ে দিছোঁ আৰু। প্ৰথমে আমি ইয়াত প্ৰাইমাৰ মাৰিছোঁ। প্ৰাইমাৰ মৰাৰ পিছতহে আমি ছবিখন আঁকি ভাল লাগিব। যিহেতু হোৱাইট প্ৰাইমাৰ মাৰি দিছোঁ, তাৰপিছত আমি বনাম এখন পাখি, য'ত মানে চেলফি উঠিব পাৰিব। প্ৰাইমাৰ মৰাৰ পিছত আমি আউটলাইন বনাই বেকগ্ৰাউণ্ডটো ব্লু কৰি দিছোঁ, কাৰণ ব্লু বেকগ্ৰাউণ্ড হ'লে দেখিবলৈ ধুনীয়া লাগিব পাখিখন। আৰু ইয়াৰ পাখিখন আঁকি আছোঁ, আৰু 7:10 আজি ইমানেই গৰম নহয়, থাকিব পৰা নাই। সেইকাৰণে এইফালে ছাৰে ছাতিৰ ব্যৱস্থা কৰিছে। এতিয়া ছাতিটো ইয়াত লগাই মেলি আঁকিব লাগিব, একদম মানে ক'বই পৰা নাই আৰু। আচলতে ৰিজৰ্টখন আছে এটা ডাঙৰ পুখুৰীৰ ওপৰত, আৰু যিহেতু কাষত ডাঙৰ ডাঙৰ গছ গছনি নাই, সেইকাৰণে মানে বেলি পোহৰটো ডাইৰেক্ট ৰাতিপুৱাই পৰে আৰু বহুত বেছিয়ে গৰম লাগে। সেইকাৰণে আমি ভালকৈ ছবি আঁকিবই পৰা নাই। ছবি আঁকিবলৈ আৰম্ভ কৰিছিলোঁহে, কিন্তু অঁকা নহ'লে। আৰু এতিয়া সময় আছে একদম 7:30 মান হৈছে, কিন্তু যিহে ৰ'দ দিছে আঁকিবলৈ এতিয়া নোৱাৰিমেই। আৰু সেইকাৰণে ভাবিছোঁ গধূলিকৈ আহিম বুলি। আৰু ৰাতিপুৱাই আহিছিলোঁ একদম যাতে ৰ'দটো নোলোৱা টাইমত, কিন্তু এতিয়া যেনেকুৱা ধৰণৰ ৰ'দ ওলাইছে নহয়, থাকিব পৰা নাই মানে। তেনেকৈয়ে ছবিখন 20% কমপ্লিট কৰি আমি ওলাইছোঁ বেলেগ এটা জেগাত যাবলৈ বুলি, যিহেতু ইয়াত বহুত বেছিয়ে গৰম। ৰাতিপুৱা যদি 8টা বজাতে এই অৱস্থা, পিছলৈ কি হ'ব। যি কি নহওক আমি এখন সত্ৰ পালোহি, আৰু এই সত্ৰখনতে এখন ফলকত অকণমান লিখিবলৈ আছিলে। মানে আগতে লিখা হয়, কিন্তু ৰ'দ পৰি পৰি আখৰখিনি মোহাৰি গৈছিলে, সেইকাৰণে ছাৰে আকৌ লিখি দিছে। You're my Babylon. তেনেকৈ দিনটো যোৱাৰ পিছত আবেলি সময়ছোৱাত আকৌ আহিলোঁ আমি ছবি আঁকিবলৈ বুলি। ভাবিলোঁ 20% কৰি থৈ যোৱা কামখিনি আৰু অকণমান আগবঢ়াই দিওঁ। যিহেতু ইয়াত হেল'জেন লাইট লাগি আছে, সেইকাৰণে আমি ভাবিছোঁ আন্ধাৰ হ'লেও ছবিটো আঁকিয়ে থৈ যাম। আৰু আপোনালোকে হয়তো ভাবিছে ই ছবি অঁকাই নাইচোন বুলি, কিন্তু আচলতে মই মানে যিটো সময়ত ছবি আঁকিছোঁ, মোক ভিডিঅ' কৰি দিবলৈ কোনো মানুহেই নাই। সেইকাৰণে মই অকল ভিডিঅ'হে কৰি থকা নিচিনা হৈছে। চাওঁতে চাওঁতে আন্ধাৰ হ'ল, আৰু ছবি কামো অকণমান আগবাঢ়িলে। ইমান বেছিও আগবঢ়া নাই, কাৰণ যিহেতু আন্ধাৰ হৈছে আমি লাহে লাহে কামবিলাক কৰি আছোঁ। আৰু এয়া হৈছে ৰিজৰ্টখনৰ ৰাতিৰ পৰিৱেশ। চাৰিওফালে ধুনীয়াকৈ লাইট লগাই দিছে। সময় প্ৰায় 8 মান বাজিছে, আৰু ছবি কাম আজি ইমানখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ। সামৰি মেলি পিছদিনা পুৱা আমি আকৌ পালোহি ডলফিন ৰিজৰ্টত, আৰু আমি আহিয়ে দেখিছোঁ মাছবিলাক ওপৰতে ধুনীয়াকৈ ঘূৰি ফুৰিছে। সেইকাৰণে আমি অকণমান বাদাম খাবলৈ দিলোঁ তেওঁলোকক। আৰু সঁচাকৈ ইয়াত গছ গছনি নাই বাবে বহুত বেছিয়ে গৰম লাগে। আৰু যেনেকুৱাহে গৰম নহয়, ভিডিঅ' বনাবলৈ মন নগ'ল। একেবাৰে লাষ্টত ল'লোঁ 90% কমপ্লিট হোৱাৰ পিছত ভিডিঅ' ক্লিপ এটা লৈছিলোঁ। আপোনালোকে জনাবচোন ছবিখন কেনেকুৱানো হৈছে কমেণ্ট বক্সত। আৰু ছবিখন কমপ্লিট হোৱাৰ পিছত এনেকুৱা দেখাইছে, আৰু আপোনালোকে ইয়াৰ মাজত থিয় হৈ ধুনীয়াকৈ ফটো উঠিব পাৰিব। চাওক, মই এনেকৈ ধুনীয়াকৈ ফটো উঠিছোঁ। মোৰ পাছফালে উইংছ আছে, আৰু ওপৰত লিখা আছে আই লাভ ডলফিন ৰিজৰ্ট। গতিকে আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোক নতুনকৈ দেখিছে, ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ।